নিজম পৰিল দেৰগাঁৱৰ আহোম পথাৰ। ধৰ্মধ্বজালৈ দেৰগাঁৱৰ পৰা মৰিগাঁৱলৈ ভকতৰ যাত্ৰা। অষ্টাশী সংখ্যক অধিৱেশনৰ ধৰ্মধ্বজা আদৰিলে মৰিগাঁওবাসীয়ে। দেৰগাঁৱৰ গা ধৰাৰ আহোম পথাৰৰ পণ্ডিত ৰায় চাহাব গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত আয়োজিত ৮৭ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সাফল্যমণ্ডিতভাৱে সমাপ্ত হ'ল। মহামিলনৰ তীৰ্থৰ ৰূপ লোৱা অধিৱেশনখনি অন্ত পৰাৰ পাছত আহোম পথাৰত বিৰাজ কৰিলে এক শোকাকুল পৰিৱেশে। আবেগ বিহ্বল ৰূপত দেখা গ'ল ভকত বৈষ্ণৱক। দেওবাৰে সন্ধিয়া ৫ বজাত অৱনমিত কৰা হ'ল অধিৱেশনস্থলীৰ ধৰ্মধ্বজা। এটি কাৰ্যসূচী আয়োজন কৰিছে, খুব সুন্দৰ বাতাবৰণ। ইতিমধ্যে সোমবাৰে পুৱা যথাবিহিত নিয়মেৰে ধৰ্মধ্বজা ভাগি অৰ্পণ কৰা হয় মৰিগাঁও জিলা সমিতিক। এয়া পবিত্ৰ ধৰ্মধ্বজা যি মৰিগাঁৱলৈ যাত্ৰা কৰিব, আমাৰ গোলাঘাটবাসী ৰাইজৰ হৈ এইভাগ পতাকা নহয়, এটা অনুষ্ঠান গৈ আছে। ভক্তি আৰু শ্ৰদ্ধাৰে আপোনাসকলৰ যাত্ৰা শুভ হওক। মৰিগাঁও জিলা শাখাত হ'বলগীয়া ৮৮ সংখ্যক অধিৱেশনলৈ পবিত্ৰ ধৰ্মধ্বজা লৈ অহাৰ পথত বোকাখাটত ধৰ্মধ্বজাক আদৰণি জনালে বোকাখাট জিলা শাখাই। ইফালে উলহ মালহ তথা আধ্যাত্মিকতাৰে ৮৮ সংখ্যক অধিৱেশনৰ ধৰ্মধ্বজা আদৰিলে মৰিগাঁওবাসীয়ে। পুৱাৰে পৰা অলেখ ভকত বৈষ্ণৱ আই মাতৃয়ে মৰিগাঁৱৰ বাৰপুজীয়াৰ পৰা ধৰ্মধ্বজা কঢ়িয়াই অনা দলটোক বিপুল আদৰণি জনায়। গুৰুজনাৰ নাম প্ৰসংগৰে এক নান্দনিক পৰিৱেশৰ সৃষ্টি হ'ল মৰিগাঁৱৰ ৰাজপথত। আজিৰ পৰা পতাকাই পবিত্ৰ ধৰ্মধ্বজা যিহেতু মৰিগাঁও জিলাত প্ৰৱেশ কৰিলে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল ধ্বজা মৰিগাঁও জিলাত প্ৰৱেশ কৰাৰ লগে লগে আনুষ্ঠানিকভাৱে মৰিগাঁও জিলাৰ এটা দায়িত্ব আজিৰ পৰা আৰম্ভ হ'ল। উল্লেখ্য যে দেৰগাঁৱৰ শোকাকুল পৰিৱেশৰ বিপৰীতে মৰিগাঁৱত আজি ভকত বৈষ্ণৱে শংকৰ সংঘৰ অধিৱেশনৰ এই মহা আয়োজনৰ বাবে সাজু হৈ উঠিছে। বৈষ্ণৱ চিন্তাৰে সমাজ সংস্কাৰৰ আমোঘ বাৰ্তালৈ এই অধিৱেশনখনে মৰিগাঁৱকো পৰিণত কৰিব দ্বিতীয় বৈকুণ্ঠ ধামলৈ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।